নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বিহুৰ পিঠা লাৰু চাগে আপোনালোকেও বনাইছে। মই ভাবিছোঁ আজিহে বিহুৰ পিঠা লাৰু বনাওঁ, যিহেতু আজিহে মই সময় পালোঁ আৰু সেয়েহে পিঠা লাৰু বনাম বুলি ভাবি এইবাৰ মই গাঁৱৰ ঘৰলৈ গুচি আহিছোঁ আৰু ভাবিছোঁ এইবাৰ গাঁৱতে পিঠা লাৰু বনাম বুলি। অইন বছৰ মই তাতে নিজৰ ঘৰতে বনাওঁ, কিন্তু এইবাৰ মই মাহঁতৰ ঘৰলৈ আহিলোঁ পিঠা লাৰু বনাম বুলি। আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ আশাবোৰ সপোনবোৰ পূৰণ হওক। ভগৱানে সকলোকে সুস্থ শৰীৰেৰে ভালে ৰাখক। আৰু এতিয়া পিঠাগুড়িখিনি খুন্দা হোৱাৰ পিছত মই ধুনীয়াকৈ নাৰিকলখিনি ৰুকি ল'লোঁ। গাঁৱৰ ঘৰত আহি ভোগালী বিহু পালন কৰি আচলতে খুবেই ভাল লাগে। আচলতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ভোগালী বিহুৰ উৰুকাৰ দিনা আমি গাঁৱত ইঘৰে সিঘৰে গৈ বিভিন্ন ধৰণৰ বস্তু চুৰ কৰি আনিছিলোঁ, যেনে শাক পাচলি। যিহেতু আমাৰ গাঁৱত বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি বাতি কৰে, মূলাৰ পৰা আদি কৰি আলু, মূলা, তাৰপাছত হাঁহ মুৰ্গী, জেওৰা, সেইবোৰ চুৰ কৰি আনিছিলোঁ। কিন্তু আজিকালিৰ দিনত সেইবোৰ দিন নোহোৱা হৈ গ'ল। তথাপিও এইবাৰ ভাবিলোঁ গাঁৱতে আহি পিঠা লাৰুবোৰ বনাওঁ। আৰু গাঁওখনত আহিলে সঁচাকৈয়ে মনটো কিবা সজীৱ লাগি যায়। খুবেই ভাল লাগে। অতীতৰ দিনবোৰলৈ মনত পৰে। এই অতীতৰ বন্ধু বান্ধৱী সকলোৱে বিয়া পাতিলে, ল'ৰা ছোৱালী হ'ল, লগৰ ছোৱালীবোৰ আন ঠাইত বিয়া হৈ গ'ল। লগ পাবলৈ খুবেই কঠিন হয়, যিহেতু সকলোৱে আজিকালি খুব ব্যস্ততাৰে দিনবোৰ অতিবাহিত কৰে। গাঁৱত আহিলে আচলতে খালিহে লাগে, যিহেতু লগৰ বন্ধু বান্ধৱীবোৰ লগ পোৱা নাযায়। লগ পালে খুবেই ভাল লাগে। আৰু এইপিনে মোৰ নাৰিকল ৰুকা হ'ল, পিঠাগুড়ি খুন্দা হ'ল আৰু পিঠা বনাবলৈ আৰম্ভ কৰি দিলোঁ। এয়া আমাৰ সৰু ভণ্টীয়ে পিঠা বনাবৰ বাবে শিকি আছে, যিহেতু কেইদিনমান পিছত বিয়াৰ পিছত শহুৰ শাহুৱেকৰ ঘৰত গৈ পিঠা বনাব লাগিব। আৰু এয়া পিঠা হৈ গ'ল। ধুনীয়া হৈছে পিঠাবোৰ। ভণ্টী আৰু মই দুয়োজনে মিলি পিঠাবোৰ বনালোঁ। আৰু এইবাৰ পিঠা সঁচাকৈ খুবেই ভাল হৈছে। বৰাৰ পিঠা বনাবলৈ অলপমান টানেই হয়, কিন্তু পিঠাবোৰ ধুনীয়া হৈছে, মনটোও ভাল লাগিছে। সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।